প্ৰথম অৱস্থাত কেতিয়াৰ পৰা কামবিলাক এইটো আমাক মানে কৰিবলৈ দিয়ক ইচি মিটিঙত আমি ফৰ্মুলা ওলাম হয়তো ইয়াত নিশ্চয় ডিপাৰ্টমেণ্টৰ কথা থাকিল আৰু আমাৰ কাউন্সিলৰ পলিচিও থাকিল আৰু ইয়াৰ মানে ৰুলছ এণ্ড গাইডলাইনছৰো কথা থাকিব এইটো আমি ইচি মিটিং প্ৰথম ইচি মিটিঙতেই আমি গোটেইখিনি যিটো আমাৰ মেনিফেষ্টত লিখা আছে লিখাবিলাক আমি কাম কৰিম আৰুতো আছে আমাৰ 5টা গেৰেণ্টি মানে ইচি মিটিং হোৱাৰ লগে লগে প্ৰথম ইচি মিটিঙতে আলোচনা কৰি ইয়াৰ কামৰ যিটো মানে আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আৰু কেনেকৈ আমি গাইডলাইনছত আমি কাম কৰিলে ৰাইজৰ সুবিধা হ'ব সহজত যাতে আমি কাম কৰিব পাৰে যাতে ৰাইজেও সহজে বুজিব পাৰিব লাগিব আৰু আমিও ৰাইজৰ কাম কৰাত যাতে সহজে কৰিব পাৰে ৰাইজকো আমি ইনভলভ কৰিব লাগিব মানে ৰাইজৰ পাৰ্টিচিপেশ্যন মানে পিপলছ পাৰ্টিচিপেশ্যনটো খুব দৰকাৰ ইয়াৰ কাৰণে মই এই সুযোগতে গোটেই BTC বাকী ৰাইজক নিজৰ চৰকাৰ ৰাইজৰ চৰকাৰ আমাৰ BPF চৰকাৰ যিটো BTC গভৰ্ণমেণ্ট এই গভৰ্ণমেণ্টক আপোনালোকে নিজৰ বুলি ভাবি আপোনালোকে আগবাঢ়ি আহক আগবাঢ়ি আহি পেলাই যিমানবোৰ সমস্যা আছে সমস্যাবোৰত আলোচনা বিলোচনা কৰি পেলাই আমি সমাধানৰ দিশে আগবাঢ়িব পাৰোঁ তাকে মই কামনা কৰিছোঁ নহয় এইটো হ'ল আপোনাৰ ৰাজনীতিক কথা তো মই এতিয়া ৰাজনীতিক কথা ইয়াত আপোনালোকৰ লগত ক'বলৈ অহা নাই জাষ্ট আমি আজি এছেম্বলি বহিলে প্ৰথম দিন আজি শুভ দিনত ইমান ৰাইজৰ আমি চিন্তা কৰিছোঁ আৰু ৰাইজক যাতে কোনো পলিটিকেল ডিছক্ৰিমিনেশ্যন কৰা নহয় কোনো স্কিমক যাতে পলিটিকেলাইজ কৰা নহয় তাৰ কাৰণে আজি আমাৰ চিফ মহোদয়ে সকলো ব্যুৰ'ক্ৰেটছ আৰু আমাৰ MCLA সকলক ইতিমধ্যে সাৱধান বাণী দিছে সাৱধান বাণী দিয়া হৈছে যে জনে পাব লগা ব্যক্তি যোগ্যতা থকা ব্যক্তি ক্ৰাইটেৰিয়া মিট থকা ব্যক্তি তেখেতসকলে পাবই লাগিব ইয়াত কোনো ধৰণৰ স্কিমৰ লগত কোনো ৰাজনীতি কৰা নহ'ব আৰু কোনো স্কিম ৰাজনীতিকৰণ কৰা নহ'ব বুলি ইতিমধ্যে আমাৰ হাগ্ৰামা মহিলাদেৱৰ মানে পূৰা খৰা নিৰ্দেশ ইতিমধ্যে জাৰি কৰা হ'ল এইটোকে আজি BTC বাকী ৰাইজৰ কাৰণে খুব মংগলৰ দিন শুভ দিন আৰু এই শুভ দিনত আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ BTC বাকী ৰাইজে ইমান দলে বলে আহি কিবা এটা আশা লৈ পেলাই যি আশাটো লৈ পেলাই ৰাইজে ভোট দিছে আৰু যি আমি ৰাইজক যি আশা দি পেলাই ৰাইজৰ পৰা আমি ভোট ল'লোঁ যেনে কথা তেনেকুৱা কাম এইবাৰৰ চৰকাৰ আজি আমাৰ BTCLৰ প্ৰথমখন আমি স্পিকাৰ হিচাপে বাছনি কৰি দিলোঁ আৰু আজি তেখেতৰ নেতৃত্বত আমাৰ BTCLখন চলিব আমি আশা ৰাখিছোঁ তেখেতৰ যিটো নিৰপেক্ষ ভূমিকা ৰাইজৰ অভাৱ অভিযোগ আৰু আমাৰ ৰাইজৰ আকাংক্ষা লৈ সন্মানীয় MCLAবিলাকে যি বিষয় লৈ আলোচনাত আনিব এই আলোচনাবিলাক যাতে স্পষ্টকৈ সকলোৱে যাতে নিৰপেক্ষভাৱে ভূমিকা লৈ পেলাই আমি ৰাইজৰ অভাৱ অভিযোগখন উত্থাপন কৰিব পাৰোঁ তাৰে আমি আশা ৰাখিছোঁ আৰু আমি আশাবাদী আৰু আজি ডেপুটি স্পিকাৰ নেক্সট এছেম্বলি ছেশ্যনত আমি বাছনি কৰিম আজি ডেপুটি স্পিকাৰটো ড্ৰপ হৈ থাকিল ইয়াৰ পিছত আমাৰ যিটো MCLA সকল আছে আমাৰ সন্মানীয় MCLA সকলক লৈ আমাৰ ডেপুটি চিফ
ছাৰে প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু আমাৰ কিছু বিষয়াসকলক লৈ পেলাই যৌথভাৱে আমি আলোচনা কৰিলোঁ। সেই আলোচনাত আমি এটা স্পষ্ট এটা ৰিজলিউশ্যনত আহিব পাৰিছোঁ যে সেইটোৱে হ'ল যে বৰ্তমানে যিমানবোৰ আমাৰ PCDC, TCLCC আৰু টাউন কমিটি আৰবান কমিটি যিবিলাক আছে, যিমানবোৰ কমিটি আছে, বৰ্ড নিশাই যিবোৰ আছে, এইবিলাক আজিৰ পৰা উইথড্ৰ কৰা হ'ল বা আজিৰ পৰা কেঞ্চেল কৰা হ'ব। আৰু স্পেচিয়েল আমাৰ যিসকল এক্সিকিউটিভ অফিচাৰসকল আছে, আমাৰ যেনিবা আৰবান ডেভেলপমেণ্টত বা টাউন কমিটিত যিসকলে এক্সিকিউটিভ অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, তেখেতসকলে ফুল দায়িত্বটো লৈ পেলাই কেইদিনমান নতুন কমিটি বা চেয়াৰমেন এপইণ্টমেণ্ট নোহোৱালৈকে বা নতুন কমিটি গঠন নোহোৱালৈকে আমাৰ অফিচাৰসকলে আমাৰ বৰ্ডবিলাক চাব। আৰু TCLCC, PCDCটো খুব সোনকালে আমি গঠন কৰাৰ কাৰণে আমি কিবা কৰিছোঁ, সিদ্ধান্ত লৈছে। এটা ভাল এটা সিদ্ধান্ত হ'ল যে PMAY ঘৰ, প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা, আৱাস প্লাছ, যিটো আমাৰ ছাৰ্ভে কৰিব লগা আছিলে, এই ছাৰ্ভেখন আমাৰ অহাকালিৰ পৰা আৰম্ভ হ'ব। আমাৰ BTC এৰিয়াত অহাকালি দিনৰ পৰা আৰম্ভ হ'ব। সকলো PCDCত আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ যিসকল ছাৰ্ভেয়ৰসকলৰ লগত আমি ভলুণ্টাৰীলি আমি তেখেতসকলৰ লগত গাঁৱে গাঁৱে যাম আৰু গাঁৱে গাঁৱে যিটো আমাৰ মানে কি বুলি কয় এইটো ছাৰ্ভে আছে, আমাৰ যিটো ছাৰ্ভে কৰিব লগা বাকী আছে, এই ছাৰ্ভেখন আৰম্ভ হ'ব। আৰু এইটো আমাৰ নেশ্যনেল ষ্টেট লেভেল হিচাপে 13 তাৰিখটো লাষ্ট ডেট আছিল। খুব সম্ভৱ মানে 13 তাৰিখৰ ভিতৰত আমি ছাৰ্ভে সম্পূৰ্ণ কৰাটো সম্ভৱ নহ'ব। সেই হেতুকে আমাৰ মাননীয় চিফ হাগ্ৰামা মহিলাৰীদেৱে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত যোগাযোগ ৰাখি ইয়াৰ এক্সটেনশ্যনৰ কাৰণে আমি মানে প্ৰে কৰিম, যাতে আৰু 1 সপ্তাহমান আৰু মানে এক্সটেনশ্যন পায়, যাতে সুন্দৰকৈ মানে যাতে ছাৰ্ভে কৰিব, যাতে কোনো ধৰণৰ আৰু কোনো ধৰণৰ যাতে মানে কোনো সুবিধা নাথাকে। ছাৰ্ভে কৰাৰ সময়ৰ ভিতৰতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা চেংচন কৰিম আৰু আমাৰ PMAY প্লাছ যিটো আৱাজ প্লাছ, এই আৱাজ প্লাছৰ কাম আমি একদম সোনকালে আৰম্ভ কৰিম। এইখিনি আজি আলোচনাত আমাৰ BTC হিচাপে ইনষ্ট্ৰাকশ্যন দিয়া হ'ল। আৰু বাকী যিবোৰ কৰণীয় কাম আছে, খুব কম সময়ৰ ভিতৰতে আমাৰ এক্সিকিউটিভ কাউন্সিলখন গঠন হ'ব। এক্সিকিউটিভ কাউন্সিল গঠন হোৱাৰ পিছত যিমান আমাৰ লাইন ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্টবিলাকৰ যিবোৰ কৰণীয় আছে, বাকী যিবোৰ মানে আমাৰ বাকী কাম আৰম্ভ কৰণীয় কাম আছে, গোটেইবোৰ ট্ৰেন্সপাৰেঞ্চিভাৱে কাম কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু খুব গোটেইখিনি কামবিলাক যাতে ট্ৰেন্সপাৰেণ্টলি কৰা হয় আৰু ট্ৰেন্সপাৰেণ্টলি যাতে আমি ৰাইজক এইবাৰ মানে প্ৰশাসন আমি দিব পাৰোঁ। আৰু আমাৰ যিবোৰ ছাৰ্ভে হ'ব, ইয়াত আমাৰ আগৰ চৰকাৰৰ নিচিনা আমি কোনো স্কিমক মানে প্ৰাৰ্থীকৰণ কৰা নহ'ব। ইয়াত পলিটিকেলাইজেশ্যন, ইয়াত কোনো ধৰণৰ ৰাজনৈতিক সন্ত্ৰাসবাদ ইয়াত কৰা নহ'ব। গৰীবটো গৰীবেই, আৰু ইয়াত পাৰ্টি লৈ পেলাই আমি কোনো ধৰণৰ বৈষম্য ভাৱ আৰু বৈষম্য কৰা নহ'ব। সকলোৱে গৰীবে গৰীব, ধনীয়ে ধনী, যিটো যোগ্য ক্ৰাইটেৰিয়া, যাৰ ক্ৰাইটেৰিয়া য'ত মিট হয়, ক্ৰাইটেৰিয়া হিচাপে আৰু তেওঁলোকৰ মানে যোগ্যতা হিচাপে গোটেইবিলাক স্কিম ইমপ্লিমেণ্টেশ্যন কৰা হ'ব। তাত অযোগ্য ব্যক্তি যাতে কোনো ধৰণৰ নাপায়, তাৰ কাৰণে আমি যথেষ্ট
নজৰ ৰাখিম আৰু আমাৰ ব্যুৰ'ক্ৰেটসকলক আমি তেনেকৈ আমি গাইড কৰি ল'ম।